वेलकम बैक टू माय यूट्यूब चैनल আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো হাতত মুনাটো আছে আপোনালোকে দেখিবলৈ পাইছে তো মই আছো বৰ্তমান মঙ্গলদৈত তো আপোনালোকে মোৰ নেক্সট ব্লগ যি মোৰ ৰিসেন্ট ব্লগসমূহ আপলোড হ'ল সেই ব্লগসমূহ যদি চাইছিলে তেন্তে গম পাইছিলে মই মঙ্গলদৈত আছো আৰু আজি আপোনালোকক দেখুৱাবলৈ গৈ আছো মঙ্গলদৈত তথা দৰঙৰ সকলোতকৈ ডাঙৰ বজাৰখন যাৰ নাম বাংলাগুৰ বজাৰ বুলি জনা যায় তাতে কেইটামান বজাৰ কৰিব লগা আছে তো আপোনালোকক দেখুৱা বুলি ভাবিলো সকলোকে চাই থাকিব এতিয়া ইয়াৰ পৰা যাও বজাৰত আপোনালোকক ভিডিঅ'টো পুনৰ আৰম্ভ কৰিম আমি গৈ আছো বাংলাগুৰ বজাৰত আৰু মোৰ লগত আছে এখেত হৈছে ত্ৰিদীপনাথ হাই এটা সময়ত তেখেতে আমাৰ মৰিগাঁৱত ক্ৰিকেট খেলত বহুত নাম অৰ্জন কৰিছিল বৰ্তমান তেওঁ কৰ্মসূত্ৰে মঙ্গলদৈত থাকে আৰু মোৰ নিজৰ দাদা হয় মানে কিমান চনৰ পৰা কিমান চনৰ ভিতৰত মৰিগাঁৱত এক দপদপনি আছিল আমাৰ তাৰমানে কথাটো হ'ল আমাৰ গাঁওখন নদীয়ে নিলে আমি নদীৰ ওচৰতে বহুত ক্ৰিকেট খেলিছিলোঁ আৰু মোক সেই ক্ৰিকেট খেলৰ অৰিহণা যোগাইছিল আমাৰ গাঁৱৰে দাদা শৰৎ নাথ গুণমণি নাথ আমাৰ দাদা নিতুল নাথ মনোজ নাথ বহুত কেইজন আছে মই বাৰু নাম নলওঁ তেওঁলোকে মোক শিকাইছিল আৰু ক্ৰিকেট খেলত তাৰমানে আমাৰ গাঁওখন এনেকুৱা আছিল ল'ৰাবিলাক পাগল ক্ৰিকেট বুলি ক'লে পাগল আৰু আমাৰ চহৰীয়া গাঁও বুলি ক'লে বহুতে ভয় কৰে তাৰমানে ক্ৰিকেট খেলিব মানে এইটো এটা দপদপনি আছিল আমাৰ গাঁওখনত দপদপনি তো তেখেত বৰ্তমান কৰ্মসূত্ৰে যিহেতু মঙ্গলদৈত থাকে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ নেক্সট আকৌ আমি ক্ৰিকেটত দেখা পোৱাৰ আশা আছে হয় দেখা পোৱা আশা আছে নিশ্চয় তো আমিও সহায় সহযোগিতা কৰি যাব লাগিব আমাৰ মাজৰ পৰা দেখা পাব লক্ষী পূজাত আমাৰ গাঁৱৰে খেল হয় লক্ষী পূজাত সেই খেলখনত নিশ্চয় দেখা পোৱাৰ চান্স আছে এতিয়া বৰ্তমান বজাৰত প্ৰৱেশ কৰিলোঁ গাড়ী দি আহিলোঁ আজি বাইক অনা নাই তো আপোনালোকক এতিয়া দেখুৱাবলৈ যত্ন কৰিম মাত্ৰ পালোঁ আহি তো বজাৰত যদি আহি আমি চাহ নাখাওঁ তেন্তে কিবা আধৰুৱা আধৰুৱা লাগি থাকিম এয়া চাহ আৰু বজাৰ খাই লৈছোঁ কিন্তু আপোনালোক গোটেইখিনি দেখুৱাবলৈ যত্ন কৰিম দেখিবলৈ হৈছে মুৰ্গী মহল মুৰ্গী ল'ব আহিছোঁ আমি এয়া মুৰ্গী হিচাপে ওজন কৰি থকা হৈছে দাম মুৰ্গীৰ আৰু বৰষুণে ৰাস্তাৰ অৱস্থা চাওকচোন কি কৰি দিছে দেখিবলৈ পাইছে বজাৰত মুৰ্গীৰ বজাৰে তো মুৰ্গীৰ ইয়াত বহুত দাম ইয়াতে কিনিবই নোৱাৰি যি দাম সেইটোকে বুজি নাপাওঁ লৈ লৈছোঁ এই মোনাটোত বহুত কিবা কিবি ল'লোঁ আপোনালোকৰ ভিডিঅ'টো শেষত দেখাম আনবক্সিং কৰিম তো ৰ'দো বহুত আৰু গৰমো বহুত তো এয়া কুঁহিয়াৰ ৰস খাবৰ কাৰণে আহিছোঁ দেখাই দিয়ে এফালে কুঁহিয়াৰ ৰস খালে আপোনাৰ গাটো অলপ শান্তি পৰিব সেই ভাজি তাত কুঁহিয়াৰ ৰস খাবলৈ আহিছোঁ আপোনালোকে যিমান পাৰে কুঁহিয়াৰ ৰস খাব ঠাণ্ডা পানীয়ে খোৱা সলনি তো এইখিনি খোৱাৰ পিছত আৰু আপোনালোকক মৰমৰ গাহৰি মহলখন দেখুৱাবলৈ যত্ন কৰিম যদি দাম মিলে গাহৰি ল'ব যত্ন কৰিম ভাঙা দলঙৰ ওপৰে ওপৰে গৈ আছোঁ আমি গাহৰি বজাৰ চাবলৈ তো কিমান ৰিক্সত গৈছোঁ দলংখনো ভাঙা তো মোবাইলটো পৰিব লাগিলে সম্পূৰ্ণ তলত পৰিব যায় তো এইখন ভাঙা দলং তাৰ ওপৰে ওপৰে গৈ আছোঁ আমি এতিয়া গাহৰি কিনিব গাহৰি পাব গাহৰি বজাৰখন ভিতৰত আছে কিন্তু এতিয়া বৰষুণৰ কাৰণে গোটেইখিনি অৱস্থা পূৰা বেয়া সেইকাৰণে যাব পৰা নাই ভিতৰত আমি তলৰ পৰা দেখি পাইছোঁ বজাৰ কৰি আছিলোঁ বজাৰ কৰি থাকোঁতে আমাৰ হঠাৎ দাদাক লগ পালোঁ দাদা মোৰ ছাবস্ক্ৰাইবাৰ হয় মঙ্গলদৈৰ পৰা চাই আছে তো দাদা ধন্যবাদ লগ পাই ভাল লাগিল আগলৈ চাই যাব আৰু বজাৰত আজি যিহেতু বৰষুণ যোৱাকালি ৰাতি বহুত বৰষুণ ইয়াত বজাৰ বহিব ভালকৈ পৰাই নাই তো বাহিৰৰ পৰা আপোনাক দেখুৱাইছোঁ যিখিনি বজাৰ বহিছে এইবিলাক বজাৰ চব বাহিৰত বহে কিন্তু আজি বৰষুণৰ কাৰণে চব ওলাই আহিছে তো ইফালে দেখিবলৈ হৈছে নাৰিকল আৰু শাক পাচলি ইয়াতে বহুত দাম আমাৰ মৰিগাঁৱৰ তুলনাত ইয়াত বহুত দাম শাক পাচলিৰ সা সামগ্ৰীৰ দোকান তো লাগিলে আপোনালোকে ইফালে আহি লৈ যাব পাৰিব তো ইফালে আছে কাপোৰ দোকান ৰাস্তা চাওকচোন ৰাস্তা ফল আনাৰস ইয়াত বহুত ওলাইছে ইয়াত দেখিবলৈ পাইছে আনাৰস আৰু ইফালে গাড়ী পাৰ্কিং তো ৰ'দটো পচন্দৰ ৰ'দ কিন্তু বোকাবিলাক শুকোৱা নাই
তো এইখনে হৈছে অসম বিখ্যাত বাংলাগুৰ বজাৰ। তো আমি এতিয়া অলপ ল'ব লাগিব আদা, কিন্তু যি প্ৰচণ্ড দাম 120 টকাৰ আদা আমাক কৈছে 250 টকা। কোনে ল'ব এনেকৈ আদা? তো আপোনালোকে কমেণ্ট কৰকচোন ইমান মূল্য বৃদ্ধি কিয়? 120 টকা আদা লৈ আছে 250 টকা। এয়া আমাৰ সকলোৰে ৰেচপেক্ট ইণ্ডিয়ান আৰ্মি, দেখিবলৈ পাইছে। ইণ্ডিয়ান আৰ্মি গাড়ী যোৱাৰ লগে লগে মনটো কিবা এটা শান্তি লাগি যায়। গাইজ মই আপোনালোকক কৈছিলোঁ কি বজাৰ কৰিলোঁ দেখাম বুলি। বিশেষ একো বজাৰ নাই, শাক পাচলি বজাৰ কৰিব গৈছিলোঁ, কিন্তু যিহে দাম আদাৰ বৰ্তমান ইয়াতে 220 টকা কেজি, য'ত 110 টকা 105 টকাতে পোৱা যায়। সেইকাৰণে বিশেষ বস্তু আনিলোঁ, কাৰণ আমাৰ ঘৰত আছে আজি খানা। এয়া দেখুৱাই দিবলৈ মই কৈছোঁ। এয়া আছে মুৰ্গী, মই আপোনালোকক উলিয়াই দেখাই দিছোঁ। আমি ইয়াতে মুৰ্গী লৈছোঁ কাৰণ আজি এটা খানা হ'ব। তো ইয়াত দেখিবলৈ পাইছে মুৰ্গী 6টা মুৰ্গী আছে ইয়াত 4টা, আৰু এজনক এটা দি পঠোৱা হ'ল ঘৰলৈ লৈ যাবলৈ। তো এইটো এটা। তো ইমানখিনিয়ে বজাৰ আছিল। বিশেষ বজাৰ কৰিব গৈছিলোঁ যদি আপোনালোকক কৈছিলোঁৱেই, ইমান দামত নোৱাৰি। গাইজ আপোনালোকলৈ এটাই অনুৰোধ, সোনকালে 1K কৰি দিয়ক। 1K কৰি দিবলৈ আৰু বেছি নালাগে, 350 ছাবস্ক্ৰাইবাৰ লাগে। আপোনালোকে সোনকালে কৰি দিয়ক। আৰু 1K হোৱাৰ দিনাখনে, মই আপোনালোক পুনৰবাৰ কৈছোঁ, 1K হোৱাৰ দিনাখনে মোৰ যিমান ছাবস্ক্ৰাইবাৰ আছে 1000জন, প্ৰত্যেকৰ কাৰণে মই এটা খানাৰ ব্যৱস্থা কৰিম। মই আপোনালোকক আগতেও কৈছোঁ, আজিও কৈছোঁ, 1K হোৱাৰ দিনাখন মই ইয়াতকৈ ডাঙৰ এটি খানা দিম। তো আপোনালোকে নিশ্চয় আহিব লাগিব, আৰু মই জানো মোক ভাল পোৱাসকলেও আহিব। তো এইটোৱে অনুৰোধ আছিল, সোনকালে 1K কৰি দিয়ক। ধন্যবাদ।